এজন ল'ৰা যুদ্ধৰ পৰা ঘৰলৈ উভতি আহে। তেওঁ নাজানে যে তেওঁৰ পত্নী আৰু মানুহ হৈ থকা নাই। যদি চিনেমাৰ ব্যাখ্যা এনেদৰে ভাল লাগে তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চিনেমাখনৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে নাক নামৰ এজনী প্ৰেগনেণ্ট ছোৱালীয়ে নিজৰ সন্তানটি জন্ম দিব ধৰে আৰু লগত কোনো নথকাই অসহায় হৈ পৰে। আৰু সন্তানটি জন্ম দি যেতিয়া নাক বাহিৰলৈ যায় তেতিয়া গাঁৱৰ মানুহবোৰে দৰ্জা খিৰিকীবোৰ বন্ধ কৰি ভিতৰলৈ সোমাব ধৰে। তেওঁলোকে তেনেকুৱা কিয় কৰিছে আমি কাহিনীটো আগলৈ গম পাম। তেতিয়া আমি দেখিব পাওঁ যে এখন যুদ্ধত মাক নামৰ ল'ৰা এজনৰ গাত বহুত গুলি লাগে আৰু মেডিকেলত লৈ যায়। ল'ৰাজন আচলতে আমি দেখিব পোৱা প্ৰেগনেণ্ট ছোৱালীজনীৰ হাজবেণ্ড হয় আৰু মাক সুস্থ হয় লগৰ কেইজনৰ লগত নিজৰ ঘৰলৈ উভতি যায়। ঘৰ গৈ পাই মাকে যেতিয়া কাকো দেখা নাপায়, আনকি বাচ্ছাৰ জোলনাখন চাই তাতেও কাকো দেখা নাপায়, তেতিয়া অলপ চিন্তিত হৈ পৰে। আৰু ঠিক তেনেতে পিছফালৰ পৰা ৱাইফ নাকে আহি সাবটি ধৰে আৰু ইজনে সিজনক দেখি আৱেগিক হৈ পৰে আৰু নাকে কয় যে আমাৰ বাচ্ছাটোৰ নাম টেং ৰাখিছো, যিটো তুমি বহুত ভাল পোৱা, আৰু দুজনে বহুত সুখী হৈ পৰে। লগৰ কেইজনে চাই থাকে আৰু কয় যে বাচ্ছাটোৰ নাম বৰ জমনি ৰাখিছে। আচলতে লগৰ কেইজন বৰ বুৰ্বক আৰু উৎপতীয়া, আৰু তাৰে এজনে মাকৰ ৱাইফক বেয়া নজৰেৰে চায়। আৰু পিছদিনাখন যেতিয়া মাক লগৰ কেইজনৰ লগত বজাৰলৈ যায় তেতিয়া বজাৰত সকলোবোৰে মাকক দেখি ঘূৰি ঘূৰি চাব ধৰে আৰু এজন দোকানীয়ে কয় যে তুমি নাজানা তুমি কাৰ লগত আছা? তো সেইজনী মানুহ নহয়, আচলতে ভূত হয়। তুমি যদি মোৰ কথা বিশ্বাস নকৰা তেনেহলে ভৰিৰ মাজেৰে চালে গম পাবা। তেনেকুৱাতে দোকানীজনৰ ল'ৰাজন আহি দোকানীজনীক মুখত হপা দি লৈ যায় আৰু ৰাতি লগৰবোৰে এইবোৰ কথা বিশ্বাস নকৰে আৰু হাঁহিব ধৰে। পিছদিনাখন যেতিয়া ঘৰৰ কাম কৰিব ধৰে তেতিয়া লগৰ এজনে এটা লাছ দেখা পায় আৰু লাছটোৰ হাতত এটা ৰিং দেখা পায়। সেই ৰিংটো নাকৰ হাতত দেখিছিলে আৰু ভয়তে বাকী লগ কেইজনক ক'ব যাওঁতে মৌ বা এখনৰ পৰা মৌবোৰ আহি ল'ৰাজনক কামুৰে আৰু কথাবোৰ ক'ব নোৱাৰা হৈ থাকে। আৰু তেতিয়া সি লিখি কিনে লগৰ কেইজনক বুজায় আৰু গোটেই কেইজন তাৰে পৰা যাব ওলায়। তেতিয়া সিহঁতৰ মনত মাকৰ কথা আহে আৰু লগৰবোৰে মাকক এজনী ভূতৰ লগত এৰি যাব নোখোজে। আৰু এইখিনিতে দেখা পোৱা যায় যে সিহঁতে ৰাতিৰ ভাগত মাকক সিহঁতৰ লগত তাৰ পৰা যাব লগ ধৰে। তেনেকুৱাতে দোকানীজনীৰ পুতাকজন তাত আহি ওলায় আৰু কয় যে দোকানীজনীক মাৰি পেলাইছে, কাৰণ দোকানীজনীয়ে সঁচা কথাবোৰ কৈ দিছে নাকৰ হাজবেণ্ডক, তাই যে এজনী ভূত হয়। তেতিয়া সিহঁতে মাকক ভয়ে ভয়ে সকলোবোৰ কথা ক'ব ওলায়, কিন্তু নাক আহি পোৱা কাৰণে সিহঁতে ক'ব নোৱাৰে আৰু সিহঁত তাৰ পৰা পলাব ওলায়। ঠিক তেনেকুৱাতে মাকে কয় যে আজি নাকে বহুত টেষ্টি ডিনাৰ বনাইছে, আমি সকলোৱে একেলগে বহি খাওঁ বলা। আৰু ৰাতি ডিনাৰত আছিলে পোক, শুকান পাত। মাকে এইবোৰ দেখা পোৱা নাছিলে আৰু কয় যে চোৱা মোৰ ৱাইফে ইমান ধুনীয়া খানা বনাইছে। সিহঁতে উপায় নাপায় সেইবোৰ চকু মুখ চিপি খাব ধৰিলে। সিহঁতে মনে মনে ভয়তে খাবলৈ ধৰে আৰু নাকে সিহঁতক চাই থকা বাবে লগৰবোৰে নাকক কয় যে খানা বহুত টেষ্টি হৈছে আৰু এনেকুৱা খানা সিহঁতে কেতিয়াও খাই পোৱা নাই। তাৰ পিছত সিহঁত তাৰ পৰা দৌৰাদৌৰিকৈ আহি ৰুমৰ ভিতৰত সোমায় আৰু লগৰবোৰে এনেকুৱা কৰি থকাই মাকৰ অলপ খং উঠে আৰু গৈ সিহঁতক সোধে যে তোমালোকে এনেকুৱা নাটক কিয় কৰি আছা? আৰু এইখিনিতে দেখা পোৱা গ'ল যে তেতিয়া লগৰবোৰে কয় তুমি ইয়াৰ পৰা আমাৰ লগত বলা, নাকৰ লগত থাকিলে তোমাৰ বিপদ হ'ব, নাক মানুহ নহয়। তেনেকে কোৱাত মাকৰ খং উঠে আৰু লগৰবোৰৰ ওপৰত চিঞৰি ক'ব ধৰে নাক কোনো ভূত নহয়, নাক মোৰ ৱাইফ হয়। উপায় নাপায় লগৰবোৰে সঁচা কথাটো ক'বলৈ বাধ্য হৈ পৰে আৰু কয় যে সিদিনাখন সিহঁতে নাকৰ লাছটো মাটিৰ তলত দেখা পাইছে আৰু হাতত নাকৰ ৰিংটো আছিলে। এতিয়া মাকে কয় যে এইটো দোকানীজনীৰ পুতাকজনে মই যুদ্ধত যাওঁতে নাকৰ লগত অভদ্ৰামি কৰিব আহিছিল আৰু তাই খেদি পঠোৱাত এইবোৰ বদনাম কৰি ফুৰিছে যে নাক এজনী ভূত বুলি। তেতিয়া লগৰবোৰে এইটো কথা বিশ্বাস নকৰে। মাকৰ খং উঠি তাৰ পৰা নাকৰ ওচৰত গৈ পায়। নাকে হাজবেণ্ড মাকক দেখি আচৰিত খায়। মাকৰ হাতত মাটি লাগি থাকে। তেতিয়া ৱাইফ নাকে সোধে কি হৈছে বুলি, কিন্তু মাকে একো উত্তৰ নিদি অলপ আৱেগিক হয় আৰু কয় যে তুমি বহুত ধুনীয়া আৰু মই বহুত লাকি, তোমাৰ দৰে ভাল ৱাইফ পাইছো, আৰু নাকৰ লগত ধেমালি কৰিব ধৰে। আৰু ৰাতি দুজনে এখন মেলালৈ যায়। নাকে মাস্ক এখন লগায় যাতে কোনেও চিনি নাপায়। মেলাত হাজবেণ্ড মাকে বটল পেলোৱা খেল খেলিব ধৰে, পুতলা এটা জিকিব বুলি আৰু টেঙক দিব বুলি, কিন্তু বাৰে বাৰে চেষ্টা কৰিও নোৱাৰে। তাৰ পিছত নাকে নিজৰ ছুপাৰ পাৱাৰ ইউজ কৰি গেমখন জিকাই দিয়ে। তাৰ পিছত দুজনে এটা চকৰিত উঠে
আৰু চকৰিটো ঘূৰিব লয়। নাক তেতিয়া আৱেগিক হৈ পৰে আৰু মাকক সোধে যদি মই মৰি যাওঁ কি কৰিবা। তেতিয়া হাজবেণ্ড মাকে কয় তোমাতকৈ আগতে ময়ে মৰি যাম, তুমিতো বেলেগ পায়ে যাবা, ইমান ধুনীয়া যে তুমি। আমি দেখিবলৈ পাওঁ যে মাকে ৱাইফ নাকৰ লগত এখন ভূতৰ থিয়েটাৰ চাবলৈ সোমায়। তাতে লগৰ কেইজনো ৰখি থাকে। সিহঁতে প্লেনিং কৰে যে নাকৰ পৰা বচাবৰ কাৰণে মাকক সিহঁতে কিডনেপ কৰিব। তেতিয়া সিহঁতৰ লগৰ কেইজনে মনে মনে আহি মাকক কিডনেপ কৰে আৰু তাৰ পৰা যাব ওলোৱাতে নাকে মাকক ওচৰত নেদেখি খঙত বিচাৰিবলৈ ওলাই যায়। লগৰ কেইজনে ভয়তে তাৰ পৰা মাকক লৈ পলাব ধৰে আৰু এখন জংঘলত গৈ পায় আৰু হাতৰ পৰা ৰছীডাল খুলি দিয়ে। তেতিয়া মাকৰ বহুত খং উঠে আৰু মাকে কয় তোমালোক পাগল নেকি, নাক কোনো ভূত নহয়। মই দোকানীজনী কোৱাৰ দৰে ভৰিৰ মাজেৰে চাইছো, মই কোনো ধৰণৰ ভূত দেখা পোৱা নাই। আৰু তেনেকে কৈ মাক তাৰ পৰা গুচি যায়। অলপ পিছত লগৰ কেইটাই মাকক বিচাৰি যায় আৰু দেখা পায় যে মাকে য'ত গুলি খাইছিলে তাৰ পৰা তেজ ওলাব ধৰিছে। তেতিয়া লগৰ কেইজনে ভাবে কৰবাত মাকেতো ভূত নহয়, কাৰণ যুদ্ধত ইমান গুলি লগাৰ পিছতো মাক বাচি গ'ল। সিহঁতে তেতিয়া ৰিংটো চাবৰ বাবে নাকৰ হাতৰ কাপোৰখন খুলিব ধৰে, কাৰণ মাটিৰ তলৰ লাষ্টটোৰ তাত সেইটোৱে ৰিং আছিলে। কাপোৰখন খুলি একো দেখা নাপায় নাকে কয় সেই ৰিংটো মই গলৰ ৰছীতহে পিন্ধি আছো। তেতিয়া সিহঁতে ভাবে যে মাকহে ভূত হয় আৰু তেতিয়া সিহঁতে তাৰ পৰা পলাব ধৰে। অলপ দূৰ গৈ সিহঁতে ভাবিলে যে মাকহে আচলতে ভূত হয়। নাকক আমি হাজবেণ্ড মাকৰ পৰা বচাব লাগিব। সিহঁতৰ মাজৰ এজনৰ বৰ আনন্দ লাগে, কাৰণ নাকৰ ফালে তাৰ আগৰ পৰাই নজৰ আছিলে। সিহঁত নাকৰ ওচৰত গৈ পায় আৰু নাকক এজনে সাবটি ধৰে আৰু নাক তেতিয়া আচৰিত হৈ পৰে আৰু সিহঁতে কয় আমাৰ লগত বলা, তোমাৰ হাজবেণ্ড ভূত হয়। তাৰ পিছত নাক সিহঁতৰ লগত চুপচাপ নাৱত বহে আৰু সিহঁতৰ লগত যাব ধৰে। নাক চুপচাপ বহি থাকে। নাৱত অলপ দূৰ গৈ নাওখন অচল হৈ পৰে। সিহঁতে নাৱত ওজন বঢ়াৰ কাৰণে লগত থকা বেগবোৰ নদীলৈ পেলাই দিয়ে আৰু নাকক কয় যে তাৰ হাতত থকা বাচ্চাটো নদীলৈ পেলাই দিব। তেতিয়া নাকে বেয়াকৈ চাব ধৰে। ঠিক তেনেকুৱাতে মাকে তালৈ আহি পায় আৰু সিহঁতক কয় মই ভূত নহয় আৰু নাওখনৰ ওচৰলৈ আহিব ধৰে। সিহঁতে বেয়াকৈ ভয় খায়। সিহঁতে হাতেৰে তেতিয়া নাওখন আগুৱাই নিব চেষ্টা কৰে আৰু তেতিয়া তাৰে লগৰ এজনৰ কথা এটা মনত পৰে। দোকানীজনীয়ে কোৱাৰ দৰে ভৰিৰ মাজেৰে চালে দেখা পোৱা যায় ভূত হয় নে নহয়। তেতিয়া লগৰজনে চাই দেখা পায় আচলতে ভূত নাকহে হয়। কিবাকে তাৰ পৰা সিহঁতে পলাই এটা বুদ্ধিষ্ট টেম্পললৈকে যায় আৰু সিহঁতে তাত থকা কথাবোৰ মংজনক ক'ব ধৰে আৰু চবে মিলি মন্ত্ৰপাঠ কৰিব ধৰে। আৰু তেতিয়া ঠিক তেনেকুৱাতে নাক সিহঁতৰ ওচৰত ভূতৰ ৰূপত আহি ওলায় আৰু মাকে তেতিয়া বহুত চেষ্টা কৰে ৱাইফ নাকৰ ওচৰত যাব, কিন্তু লগৰবোৰে মাকক ধৰি ৰাখে আৰু যাব নিদিয়ে। আৰু তেতিয়া খঙত নাকে কয় মাক আৰু মোৰ মাজত তোমালোক কিয় আহি আছা। আৰু এইখিনিতে তেতিয়া লগৰ এজনে কয় যে তুমি দোকানীজনীক যেনেকৈ মাৰিছা তেনেকৈ আমাৰ লগৰ বন্ধু মাককো মাৰিব খুজি আছা। তেতিয়া নাকে কয় মই দোকানীজনীক মাৰা নাছিলো, তেওঁ নিজে পানীত পৰিহে মৃত্যু হৈছে। আৰু তেতিয়া লগৰ আন এজনে কয় তুমি ভূত হয়, তুমি ইয়াৰ পৰা ভূতৰ দুনিয়াত গুচি যোৱা, আমাৰ ইয়াত তোমাৰ একো কাম নাই। তেতিয়া নাকে এইবোৰ শুনি মনত বহুত দুখ পায় আৰু কান্দিব ধৰে আৰু নাকে কয় যে তোমালোকৰ কাৰণে মই ইয়াত থকা নাই, মই মাত্ৰ অলপ সময়ৰ কাৰণে মাকৰ লগত থাকিব বিচাৰো। মই মাকক বহুত ভাল পাওঁ আৰু মাকক এৰি যাব নোখোজো। আৰু তেতিয়া এইবোৰ কথা শুনি মাকো কান্দিব ধৰে আৰু নাকে তেতিয়া নিজৰ হাতখন লম্বা কৰি মাকৰ চকু পানীবোৰ মুচি দিয়ে। আৰু তেতিয়া নাকে মাকক কয় যে মোক মাফ কৰি দিয়া, মইতো টেঙক জন্ম দিয়াৰ পিছতে মৰি গৈছিলো। মই তোমাক ভাল পাওঁ কাৰণে এনেকৈ ৰৈ আছিলো, মই কাকো অনিষ্ট কৰা নাই। এতিয়াতো তুমি চব গম পালা। যোৱাৰ আগতে মোক এটা প্ৰমিস কৰা যে মই যোৱাৰ পিছত তুমি সুইচাইড নকৰা যেন। তুমি আকৌ নতুন জীৱন এটা মোৰ অবিহনে আৰম্ভ কৰিব চেষ্টা কৰিবা। তাৰ পিছত মাকে চকু পানী মুচি কয় আচলতে মই তোমাৰ সেইদিনা ৰাতিয়ে সঁচা হয়নে নহয় তোমাৰ লাশটো চাব সেইটো জাগাত গৈছিলো আৰু তোমাৰ লাশটো দেখি মই পাগল হৈ পৰিছিলো আৰু সাবটি ধৰি কান্দিব ধৰিছিলো আৰু কয় যে তুমি বহুত ভাল হয়, মোক কেতিয়াও নিৰাশ কৰা নাই। মই বহুত লাকি যে তোমাৰ দৰে এজনী ৱাইফ পাই, মই সদায় তোমাৰ লগতে থাকিম। আৰু লগৰবোৰে নাক আৰু মাকক দেখি তেতিয়া ইমোচনেল হৈ পৰে আৰু কয় যে আমিও তোমালোকৰ লগতে একেলগে থাকিম। আৰু বন্ধুসকল, এই চিনেমাখনতে আমি নাক আৰু মাকৰ এটা ধুনীয়া চিন দেখিবলৈ পাওঁ
আৰু চিনেমাখনৰ শেষতে গাঁৱত এটা ভূতৰ ঘৰ বনায় আৰু গাঁওবাসীক থিয়েটাৰ দেখাবলৈ, কাৰণ এতিয়া সিহঁতৰ লগত এজনী আচল ভূত আছে আৰু ইয়াতে চিনেমাখনৰ হেপী এণ্ডিং হয়। চিনেমাখনৰ এক্সপ্লেনেশ্যন যদি ভাল লাগিছে তেনেহ'লে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।